আপুনি জানেনে প্ৰতিটো বিষাক্ত ভাইৰাছ চীনৰ পৰা কিয় উৎপত্তি হয়? ইতিহাসৰ পাত লুটিয়াই চালে আমি দেখা পাম যে বিশ্বত সময়ে সময়ে মহামাৰীয়ে দেখা দিয়ে। আৰু এই মহামাৰীৰ নাম উল্লেখ হ'লেই এখন দেশৰ নাম সকলোতকৈ অধিক উচ্চাৰণ কৰা হয়। হয়, সেই দেশখনেই হ'ল আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীন। প্লেগ, কলেৰা, স্পেনিছ ফ্লু, ৱাৰ্ড ফ্লু, H1N1, SARS আৰু এতিয়া কৰোনা ভাইৰাছৰ দৰে আন বহুতো ভাইৰাছৰ উৎপত্তিস্থলী হৈছে চীন। কিন্তু কিয় চীনতে উৎপত্তি হয় প্ৰায় ভয়ংকৰ মহামাৰীসমূহ? আপোনালোকে চাই আছে নলেজ অসম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বত প্লেগ মহামাৰীয়ে লাখৰো অধিক লোকক মৃত্যুমুখত পেলাইছিল, যিটো চীনৰ পৰাই উৎপত্তি হৈছিল চন 1918, যিটো লাষ্ট প্লেগ বুলিও কোৱা হৈছিল। এই ভয়ানক ফ্লু চীনতেই উৎপত্তি হৈ আমেৰিকা, জাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স আদিত তাণ্ডৱৰ সৃষ্টি কৰিছিল। চন 1997, যিটো এছিয়ান ফ্লু চীনৰ পৰাই উৎপত্তি হৈ ভয়ংকৰ তাণ্ডৱ সৃষ্টি কৰিছিল আৰু 2003 SARSৰ প্ৰকোপ চলিছিল। এই ভাইৰাছো চীনৰ পৰাই সৃষ্টি হোৱা এক ৰোগ। H1N1ৰ বিষয়ে আপুনি কি জানে? ইও চীনৰ পৰাই উৎপত্তি লাভ কৰিছিল। বৰ্তমান H1N1 কি? ইয়াৰ বহুতো প্ৰকাৰ উৎপত্তি হ'ল H2N2 আৰু তাৰ পিছত H7N9লৈকে। কি আপুনি জানেনে বিগত বছৰৰ চীনত আফ্ৰিকান সোয়াইন ফ্লুত আক্ৰান্ত হৈ 13 কোটি গাহৰিৰ মৃত্যু হৈছিল? কিন্তু কিয়? এই মহামাৰীসমূহ চীনৰ পৰা উৎপত্তি কিয় হয়? বহুতো ৰিচাৰ্চ আৰু অনুভৱৰ পৰা বহুতো কাৰণ দৰ্শোৱা হৈছে যে চীনৰ লোকে সকলো ধৰণৰ জীৱ-জন্তু, পোক-পৰুৱাৰ পৰা বান্দৰ, নিগনি, কুকুৰ, মেকুৰী, ভেকুলীলৈ ভক্ষণ কৰে আৰু এইসমূহ সিজোৱাৰ উপৰিও কেঁচাই খাদ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰ কোনো জীৱ বিভিন্ন ভাইৰাছত আক্ৰান্ত হৈ থাকিব পাৰে। ভাইৰাছ মানৱ শৰীৰত প্ৰৱেশ কৰি নতুন আকৃতি গঠন কৰে আৰু যিবোৰ ৰোগ কেৱল জীৱ-জন্তুৰ দেহতহে দেখা পোৱা যায়, সেইসমূহ ৰোগ মানৱ সমাজলৈ বিয়পি পৰে। যদি এখন প্ৰযুক্তি আৰু ধনী দেশত এনেধৰণৰ ৰোগ বিয়পে, তেনেহ'লে চৰকাৰে কঠোৰ পদক্ষেপ হাতত ল'ব লাগে। ভাইৰাছৰ উৎপত্তিৰ সময়ৰ পৰা ইয়াক ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু চীন এখন এনেকুৱা দেশ, যিখন দেশত চিকিৎসাৰ বাবেও চৰকাৰৰ আদেশ মানিব লাগে। কোনো এক অচিন ৰোগ দেখা দিলেই হুৰক অৱগত কৰিব লাগে। কিন্তু চীনে সকলো কথা সমগ্ৰ বিশ্বৰ পৰা লুকুৱাই ৰাখিব বিচাৰে, যাৰ বাবে ইয়াৰ উৎপত্তিৰ শেষত ভয়াৱহ পৰিণতি ধাৰণ হয়। চীনে যদি ৰোগসমূহৰ বিষয়ে মানুহক সজাগ কৰে, তেতিয়াও ইয়াৰ পৰা উপকৃত হ'ব পৰা যায়। আহক আমি সকলোৱে মিলি প্ৰাৰ্থনা জনাওঁ যে চীনৰ এই ভুল যাতে আৰু আগবাঢ়ি নাযায়।